Hello everyone. So student এজনে আমাক কোৱেশ্চন এটা সুধিছিলে প্ৰত্যক্ষ অনুপাত আৰু ব্যস্ত অনুপাত কি? First of all প্ৰত্যক্ষ অনুপাতটো কথা কৈছো বা ডাইৰেক্ট প্ৰপোৰ্শনৰ কথা কৈছো। কি হয় মানে suppose a এটা ভেৰিয়েবল b এটা ভেৰিয়েবল ঠিক আছে। তো a টো যদি বাঢ়ি গলে b টো বাঢ়ি যায় আৰু a টো যদি কমি যায় তেতিয়া b টো যদি কমি যায় তেতিয়া হলে হেতু কয় প্ৰত্যক্ষ অনুপাত। একদম সিম্পল। হেতু লিখোতে এনেকে লিখে a is proportional to b. Simple. আৰু লিখোতে লিখিব বা পঢ়োতে এনেকে পঢ়ে a is directly proportional to b বা a সমানুপাতিক b অসমীয়াত ক'লে তেনেকে কয়। এতিয়া এনেকুৱা ৰিলেচন বিলাক যে আমি এনেকা ফৰ্মেটত থাকিলে কি কৰিম? ইয়াত এইটো ফৰ্মেটত আমি একোডাল কৰিব নোৱাৰো সমান চিন এডাল লাগিব তাৰ কাৰণে। তাৰ মানে সমান চিন ফৰ্মেটত যেতিয়া আহিব মানে ইকুৱেল সাইন এটা মাজত যেতিয়া আহিব হেতৰ মাজত কিবা ইকুৱেলিটি যেতিয়া আহিব মানে তেতিয়া আমি এখিনি সলভ কৰিব পাৰিম। সো কি হয় a proportional to b হ'ব আৰু এটো ইকুৱেল ফৰ্মেটত কেতিয়া আহিব যেতিয়া a equal to k into b তাৰ মানে b ৰ লগত এনেকুৱা কিবা এটা পূৰণ কৰিলে a পোৱা যাব। এতিয়া যেহেতু a আৰু b ভেৰিয়েবল তাৰ মানে a আৰু b চলক তাৰ মানে এটাৰ মানবিলাক সলনি হৈ থাকিব পাৰে। গতিকে যদি এবাৰত a এটা মান লৈ a1 a2 a3 suppose an মানে n টা ভ্যালু যদি a লয় আৰু তেনেকে b ৰ ভ্যালু গিটাও যদি চেঞ্জ হয় a চেঞ্জ হোৱাৰ লগে লগে b ভ্যালু গিটা যেতিয়া চেঞ্জ হয় তেতিয়া কি হ'ব এটো যদি b1 কোৱা b2 কোৱা b3 bn তাৰ মানে n বাৰ হেতি ভ্যালু চেঞ্জ কৰিছে a আৰু b এ ঠিক আছে। তেতিয়াও a is proportional to b যদি হয় তাৰ মানে প্ৰত্যক্ষ অনুপাতত থাকিবলৈ হলে কি হ'ব a1 is also proportional to b1 a2 is also proportional to b2 a3 proportional to b3 এনেকে an proportional to bn তেতিয়া হেতি সমানুপাতত আছে বুলি ক'ব। এটো যদি ৰিলেচন থাকে তেতিয়ালে a is proportional to b। এতিয়া আমি ফলকতে কি পাইছিলো a is equal to k তাৰ মানে এই যেটো k টো এটো সদায় কনস্ট্যান্ট এটো কেতিয়াও চেঞ্জ নহয় তাৰ মানে ধ্ৰুবক এটো ধ্ৰুবক মান তাৰ মানে ইয়াৰ ভ্যালুটো কেতিয়াও চেঞ্জ নহয়। তো এনেকুৱা এটা মান পূৰণ কৰিলে এটো এটোৰ সমান হয় ঠিক আছে। তেতিয়া হলে কি হ'ব এই যে আমি a1 b1 a2 b2 a3 b3 an bn ইমানখিনি যে কৰিছো সেইখিনিৰ কাৰণেও এই k টো মানে কাটিব। তাৰ মানে এনেকুৱা হ'ব a1 is equal to k into b1 a2 is equal to k into b2 a3 is equal to k into b3 এনেকে an is equal to k into bn so এনেকে হৈ যাব বস্তু। এতিয়া ডাইৰেক্ট প্ৰপোৰ্শনটো আমাৰ ৰিয়েল লাইফত কেনেকে ইউজ হয় সাপোজ কিবা এটা প্ৰডাক্ট আছে মাৰ্কেটত সেই প্ৰডাক্টটো যদি ডিমান্ডটো বাঢ়ি যায় তেতিয়াহলে তাৰ দামটো বাঢ়ি যাব। সাপোজ এই পেনটোকে ইয়াৰ দামটো ইয়াৰ যদি চাহিদাটো বাঢ়ি যায় মানে ইয়াৰ ডিমান্ডটো যদি বাঢ়ি যায় মানুহক লাগে মানে নেৰানেপেৰাকে লাগে তেতিয়াহলে ইয়াৰ দামটো অটোমেটিক বাঢ়ি যাব ন। ঠিক তেনেকে ইয়াৰ যদি ডিমান্ডটো কমি যায় তাৰ মানে কোনো নলয় একদম উপায় নাই নলয় মুঠতে তেতিয়াহলে কি হ'ব তাৰ প্ৰাইসটো কমি আহিব নাই। তাৰ মানে এটা বাঢ়ি গলে ইটো বাঢ়ি যায় আৰু এটা কমি গলে ইটো কমি যায়। সো এটোৱে ডাইৰেক্ট প্ৰপোৰ্শনৰ ৰিয়েল লাইফ এক্সাম্পল। নেক্সট ব্যস্ত অনুপাত বা ইনভার্স প্ৰপোৰ্শন। এতিয়া ব্যস্ত অনুপাত মানে কি সাপোজ যেনেকে আমাৰ প্ৰত্যক্ষ অনুপাতত কি আছিল এটো যদি বাঢ়ি যায় তেতিয়াহলে এটো বাঢ়ি যাব। ব্যস্ত অনুপাতত কি হয় যদি এই বস্তুটো বাঢ়ি যায় এটো কমি যাব এটো যদি বাঢ়ি যায় এটো কমি যাব। তাৰ মানে এটা বাঢ়িলে এটা কমে আৰু এটা বাঢ়ি গলে ইটো বাঢ়ি গলে ইটো কমি যায় ঠিক আছে। তাৰ মানে এটাৰ ৰিলেচনটো উল্টা এনেকুৱা হ'ব a is inversely proportional to b তাৰ মানে এনেকুৱা ফৰ্মেটত থাকিব 1 by ফৰ্মেটত থাকিব b টো ঠিক আছে। এটো পঢ়িব a is inversely proportional to b ঠিক আছে। সো এটো হ'ব ৰিলেচনটো। এতিয়া
ইয়াত চোৱা এটো যদি বাঢ়ি যায় এটো কমি যাব এটো কমি গলে এটো বাঢ়ি যাব ঠিক আছে এটো যেনেকৈ আমি অলপ আগত কে দি পেলাই কৰিছিলো ন কিবা এটা ধ্ৰুৱক থাকিলে ইকুৱেল ফৰ্মেটত আহি যায় এটো সেম a equal to suppose k bar বুলি কৈছো বা k ড্ৰেছ বুলি কৈছো কেটাই দি মানে ধ্ৰুৱকে হয় কিন্তু অকন বেলেগ দেখাবৰ কাৰণে আচ্ছা এটো k চেঞ্জ কৰি দিছো এটো suppose p জানিব p এটা মাল্টিপ্লাই কৰিলে কি হ'ব এটো 1 by b লগত p এটা মাল্টিপ্লাই কৰিলে কি হ'ব এটো এটাৰ সমান হ'ব তাৰ মানে এনেকুৱা কিবা এটা ভ্যালু থাকিব মানে যাৰ কাৰণে যেটো পূৰণ কৰিলে ইয়াৰ লগত পূৰণ কৰিলে ইয়াৰ সমান হ'ব এতিয়া আগতে যেনেকৈ কৰিছিলো আমি ইয়াতো চোৱা ইয়াতো যদি a1 is proportional to a1 is inversely proportional to 1 by b হয় b1 হয় তাপা a2 is inversely proportional b2 হয় a3 is inversely proportional to b3 হয় তেতিয়া কি হ'ব একেটাই যেনেকৈ অথনি পাইছিলো a1 equal to p by b1 a2 equal to p by b2 a3 equal to p by b3 আৰু এনেকৈ আমি পাই গৈ থাকিম ঠিক আছে সো বুজি পাইছে চাগে ডাইৰেক্ট প্ৰপোৰ্শন আৰু ইনডাইৰেক্ট প্ৰপোৰ্শনৰ যেটো ৰিলেশনটো ঠিক আছে এতিয়া ইনডাইৰেক্ট প্ৰপোৰ্শনৰ যেটো বা একিন আৰু এটা কথা থাকি গল ক'বলে a is inversely proportional to b ঠিক আছে এটো অসমীয়াত ক'ব a ব্যস্তানুপাতিক b এতিয়া প্ৰপোৰ্শনৰ আৰু এটা বস্তু জানিবলগীয়া আছে suppose p is proportional to q এটো এক নম্বৰ দিলো p is proportional to suppose 1 by r so 2 দিলো p suppose p is proportional to pqrs suppose eto 3 তেতিয়াহলে এই তিনটাৰ পৰা আমি কি কৰিব পাৰো from 1 2 and 3 p is proportional to q into 1 by r into s এটো আমি এনেকৈ ক'ব পাৰো বা ফাইনালি কি ক'ব পাৰো p is p equal to k into q into r into s so k এটা কনস্ট্যান্ট বা ধ্ৰুৱ সো বন্ধুসকল এটোৱে আছিল ডাইৰেক্ট প্ৰপোৰ্শন এণ্ড ইনভাৰ্স প্ৰপোৰ্শন বস্তুটো ইয়াৰ পৰিসৰটো বহুত ডাঙৰ ইয়াকে আমি সৰু কৰি পেলাই ইজিকে বুজিবলৈ চেষ্টা কৰিলো যদি তোমালোকে বুজি পাইছা কমেন্ট বক্সত জনাব যদি নাই পোৱা কোনটো পাৰ্ট নাই বুজা কোনখন নাই বুজা এটো স্পেসিফাই কৰি পেলাই কমেন্ট বক্সত জনাব পাৰা আৰু ডাইৰেক্ট প্ৰপোৰ্শন আৰু ইনভাৰ্স প্ৰপোৰ্শন এহতৰ ইউজ বিলাক আমাৰ ডেইলি লাইফত হৈ থাকে কিছুমান আমি গম পাওঁ কিছুমান আমি গম নেপাওঁ এখিনি ধৰা ইকোনমিক্সত ইউজ হয় ফিজিক্সত ইউজ হয় ফিজিক্সতো বহুতে ইউজ হয় এটো নাজানিলে ফিজিক্স মানে কি পঢ়িবা আৰু পিছলে মানে হাই সেকেন্ডাৰী সো বহুত ইউজ হয় এই বস্তুখিনি জানিলে ভাল সো আজিৰ ভিডিঅ'টো মানে stay curious keep learning